ছোৱালী পঢ়াবলৈ হাক দিছিলো নাই কিহৰ ছোৱালী পঢ়াব কিয় নপঢ়ুৱাম মই কিয় ছোৱালী নপঢ়াম কিয় পঢ়াবি আপুনি কি দিলে মই এতিয়া চাম গোটৰ পৰা লোন লৈ মই এতিয়া দোকান দিম সেই ইনকামে মই ল'ৰা ছোৱালীক পঢ়ুৱাম আপুনি যে ল'ৰাটো পঢ়ুৱাই ছোৱালীজনী কিয় নপঢ়ুৱাই ছোৱালীজনী কিয় নপঢ়ুৱাই আপুনি মানুহৰ আগত কিয় মুখ মাৰিব আজি মানে মই কলেজৰ পাছফালে হেৰি মানে ইয়াত বাটনাত এখন পাতিছে কলেজৰ পৰীক্ষা দি আছিলোঁ পৰীক্ষা পাই ওলাই আহি পেলাই ইয়াত বাটনাত এখন দেখিবলৈ পাইছোঁ তাকে বাটনাতখন আপোনালোকেও দেখুৱাম ভিডিঅ'টো জড়িত হৈ থাকক যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহয় এজনে মানে মদ খায় এইটো কৈছে বাইদেউ আপোনাৰ কি কৰে বাইদেউ আত্মসহায়ক গোটত থাকি লোন লৈ বাইদেউ গোটেইখিনি আপোনাৰতো ঘৰ চলোৱাত সহায় কৰিছে বাইদেউ মোক সেইবোৰ ক'ব নালাগে বল ঘৰলৈ বল নাই হ'ব নবীন দা যাব আপুনি বুজিবলৈ চেষ্টা ছোৱালী আজি ছোৱালীকো সমমৰ্যাদা দিব লাগিব কাৰণ আপুনি অকল ল'ৰাকে সমমৰ্যাদা দিলে নহ'ব আজিকালি ছোৱালীয়ে কি কৰে ছোৱালীয়ে কি কৰে ছোৱালীয়ে বহুত কাম কৰিছে আজি মহিলাই মহিলাই আপুনি গম পাইছেনে ৰাষ্ট্ৰপতিয়েতো মহিলা এতিয়া সেইটো আপুনি সেইটো চিন্তা কৰক আমাৰ এতিয়া ভাৰতৰ প্ৰথমগৰাকী নাগৰিকে মহিলা আপুনি আকৌ সেই কথাটো ছোৱালীয়ে কি কৰিব কিয় কৰি আছে বাইদেউ আপোনালোকে সম্পূৰ্ণ বুজাই দিয়ক আৰু যে আমাৰ যে জেণ্ডাৰ ফৰ্ম বুলি আপোনালোকে যে এটা কথা কৈছিলে সেইখিনি কথা বুজাই দিয়কচোন আমাৰ ছোৱালীখিনিয়ে ধৰি লওক কলেজলৈ আমি কাৰণে আমাৰ জেণ্ডাৰ ফৰ্মত আমাৰ যিটো হেৰি হৈছে আমাৰ এখন প্লেটফৰ্ম আছে তাত আমি মহিলাসকলৰ সকলোখিনি সমস্যা তাত আৰু পানী আপুনি পানীৰ কথা কৈছে আমি খোৱা পানীৰ বাবে এতিয়া জল জীৱন মিছন আহিছে জল জীৱনৰ মিছনৰ জৰিয়তে আমি খোৱা পানী বিশুদ্ধ খোৱা পানী আমি পাম আৰু যদি আপুনি সেইখিনি নুবুজে ব'লক আমি আজি পঞ্চায়তলৈ যাওঁ পঞ্চায়তৰ লগত যোগাযোগ কৰি আমি কেনেকৈ সমাজত খোৱা পানী ভাল খোৱা পানী ব্যৱস্থা কৰিব পাৰে আৰু আজিকালি মহিলাই কৰিব নোৱাৰা কাম একোৱেই নাই দুবিনা আপুনি ধৈৰ্য ধৰক বাইদেউতো হাঁহ কুকুৰা পালন কৰি গোটেইখিনি জীৱিকাৰ কাৰণেতো যিমানখিনি কাম কৰি আছে বৰ্তমান আমাৰ মহিলাখিনি গোটৰ পৰা ভিঅ'ৰ পৰা CLF পৰ্যায়লৈ গৈ কিমান কাম কৰিছে আপুনিতো ধুনীয়াকৈ জানিছে বাইদেউ এগৰাকী শিক্ষিত মানুহ সেই বাইদেউগৰাকীক আপুনি অকণমান সুবিধা দিয়ক বাইদেৱে আপোনাক চাব আগবাঢ়ি যোৱাত কেনেকৈ সহায় কৰিব আৰু আপুনি ল'ৰা ছোৱালীৰ মাজত যে এই বৈষম্যটো দেখুৱাইছে ল'ৰা ছোৱালীটো সমান হ'ব পাৰে ল'ৰাই যিটো কাম কৰিব পাৰে ছোৱালীয়েও সেইটো কাম কৰিব পাৰে আপুনি কিয় ভাবিলে যে আপোনাৰ ল'ৰাৰহে আপোনাৰ ল'ৰাই আজি আপোনাক অনুকৰণ কৰি বেয়াহে হ'ব কিন্তু ছোৱালীয়ে আপোনাক ভাল হ'বলৈহে শিকাব গম পাইছে আপুনি আজি আপুনি কি দেখাইছে বাইদেউ আপুনি মদ খাই ৰাখিব নোৱাৰে জানে এই বাইদেউ আজি সমাজলৈ ওলাই আহিছে আপোনাৰ নিচিনা অসম পুৰুষে মানে বাইদেউহঁতক ক্ষমা কৰি দিবানে ৰবি আপুনি মোক ক্ষমা বিচাৰিব নালাগে মোক এই বাইদেউসকলক ক্ষমা বিচাৰক বাইদেউ হ'ব আপোনাক ক্ষমা কৰি দিব আপোনাক ক্ষমা কৰানো কি আপুনি যে কথাখিনি বুজি পালে আমি সেয়াই যথেষ্ট সুখী বাইদেউ আপুনি আপোনালোকৰ ধন্যবাদ আমি একেলগে সকলোৱে আমাৰ খেতিপথাৰত কাম কৰিব লাগিব নহয় আমি বহুত ভাল পাইছোঁ আপুনি যে কথাখিনি বুজিলে বাইদেৱে আপোনাক কিমানখিনি আগুৱাই নিব চাব আপোনাক বাইদেউ তোমাৰ মূৰলৈ শপত মই ফুৰাপান আৰু কোনো দিন নকৰোঁ তাৰ কাৰণে তুমি চিন্তা নকৰিবা নবীন আপুনি এনেকৈ অনুশোচনা কৰিছে সঁচাকৈ আমি বহুত ভাল পাইছোঁ আৰু এনেকৈ পুৰুষসকলে যাতে সকলো পুৰুষে এনেকৈ মহিলাৰ ওপৰত হাত নিদি
সমাজৰ যিখিনি কাম আমি আগুৱাই নিব পাৰোঁ সেইখিনি বিষয়তে পুৰুষ মহিলা সমানে আগবাঢ়ি গৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰোঁ। আৰু আপোনাৰ নিচিনা মানুহ আমি আপুনি বুজাব বুলি ভাবিছোঁ। আপোনাৰ নিচিনা যিখিনি মানুহ আৰু বাইদেউ এই ৰাস্তাই পদূলিয়ে যে চিখৰ চিগাৰেট পেপি খাই খাই যে ল'ৰা ছোৱালীখিনি থাকে সেইখিনিক পাৰিলে আপোনালোকে বুজাবচোন। ঠিক আছে, মই কথা দিলোঁ আপোনালোকক। যোগেদি তেওঁলোকৰ আজিকালি কাৰিকৰী কৌশল বহুতো কাম আছে নহয়। DDU-GKY যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগত থকা সেই DDU-GKY যোগেদি ল'ৰাখিনিও আগুৱাই যাব পাৰিব। গাঁৱত যিখিনি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী পাছ কৰি ঘৰতে বহি আছে সেইখিনি